নমস্কাৰ বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ কটন বিশ্ববিদ্যালয়ত। আৰু কটন বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব নাযাওঁ, কাৰণ মোৰ পাৰ্চেণ্টেজ বহুত বেছি কম আছে। দুখৰ কথা। আৰু যি নহওক, আজি আমি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টোত যিকেইজন মানুহ আজি থাকিব সেইকেইজন বহুত বেছি স্পেচিয়েল মানুহ, আৰু সেইকাৰণে মই অকণমান হেপী হৈ আছোঁ। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আহি পালোঁহি কটন বিশ্ববিদ্যালয়, আৰু অকণমান ৰাতিপুৱাৰ সময়ত চাহ তাহ খাই ল'লোঁ। আৰু এইপিনে আপোনালোকে দেখিব পাৰিছে নিৰ্মল দাই আমাৰ পষ্টাৰখন টানি আছে, কাৰণ কটন বিশ্ববিদ্যালয়ত আজি এজন বিশেষ ব্যক্তি আহিব, তাৰ বাবে পষ্টাৰখন টানি আছে। আৰু এয়া আমাৰ DOP পৰাগজ্যোতি দাস দাদা, আৰু বহুতকেইজন ব্যক্তি ইয়াত উপস্থিত আছে। আপোনালোক লাহে লাহে আমি কৈ যাম কোন আহিব, কিয় আহিছে, সকলোখিনি কথা আপোনালোকে গম পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাওক আৰু উপভোগ কৰক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই স্বাগতম জনাইছোঁ হিৰক্স ডায়েৰী ইউটিউব চেনেলত। আৰু এয়া কটন বিশ্ববিদ্যালয়ৰ দুৱাৰমুখত ছোৱালীকেইজনী ৰৈ আছে সেই বিশেষ ব্যক্তিজনক আদৰিবলৈ। আৰু আপোনালোকে দেখি নিশ্চয় ধৰিব পাৰিছে সেই বিশেষ ব্যক্তিজন কোন, আমাৰ মৰমৰ উৎপল দা। আৰু আদৰিবলৈ যোৱা সেই ছোৱালীকেইজনীৰ মাজত আন কোনো নাই, আমাৰ মৰমৰ অনন্য বা আছে। আৰু কটন বিশ্ববিদ্যালয়ত এয়া আচলতে ৰং চেনেলত সম্প্ৰচাৰিত আপোনাৰ আৰু মোৰ প্ৰিয় ধাৰাবাহিক আহিনৰ আবেলিৰ চিত্ৰগ্ৰহণ চলি আছে। আচলতে এতিয়ালৈকে আপোনালোকক মই অকণমান বিহাইণ্ড দ্য চিন দেখুৱাই আছিলোঁ আহিনৰ আবেলিৰ। আৰু আহিনৰ আবেলি পৰিচালনা কৰি আছে আউসীৰ জোনাক অৰ্ধাংগিনীৰ দৰে জনপ্ৰিয় ধাৰাবাহিক যিকেইখন আছিল, তাৰেই পৰিচালক আমাৰ শ্ৰদ্ধাৰ ৰূপমল হাজৰিকাদেৱে। আৰু আজি মই আপোনালোকক আহিনৰ আবেলি ধাৰাবাহিকখন কেনেদৰে চিত্ৰগ্ৰহণ চলি আছে তাৰে অকণ বিহাইণ্ড দ্য চিন আপোনালোক দেখাবলৈ যত্ন কৰিম। আৰু লগতে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিলোঁ। বন্ধুসকল, আমি এতিয়ালৈকে আছিলোঁ কটন বিশ্ববিদ্যালয়ৰ গেটৰ পিনে, আৰু এতিয়া আহিছোঁ ডক্টৰ সূৰ্য কুমাৰ ভূঞা পুথিভঁৰালৰ পিনে। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. কটন বিশ্ববিদ্যালয়ত মহৰ ভাণ্ডাৰ, আমাক কামুৰি কামুৰি একদম অৱস্থা বেয়া কৰি দিছে মহে। দুপৰীয়াৰ সময় হ'ল আৰু এতিয়া আমি গৈ আছোঁ সকলোৱে কটন বিশ্ববিদ্যালয়ৰ কেণ্টিনলৈকে।
তাত আমি ভাত খাম মই আজিলৈকে গৈ পোৱা নাই কেণ্টিনত কটন বিশ্ববিদ্যালয় আজি প্ৰথমবাৰ কেনেকুৱা লাগে চাও খাই আজি Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls. আমি সকলোৱে পেট পূজা কৰি আহি গ'লোঁ আকৌ শ্বুটিং স্পটত আৰু সঁচাকৈ কটন বিশ্ববিদ্যালয়ৰ যিখন কেণ্টিন আছে তাত বহুত বেছি টেষ্টি খাদ্য পোৱা যায় বহুত বেছি ভাল লাগি গ'ল খাই তাত Through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. Through the wastelands, through the highways, and on we'll go. We'll grow in number, fueled by them to see the horizon. Turn us to বন্ধুসকল আমাক সকলোকে মহে আক্ৰমণ কৰি আছে মহ চাৰিওপিনে মহ ঠিকছে কামুৰিছে আমাক কেনেকে আপোনাক মোৰ ধৰা নাই একলাই ন মই মোলে ভয় কৰে য়েছ মৰ্টিন ঘূৰি আহে আপুনি না বঢ়িয়া
বন্ধুসকল উৎপল দা কটন বিশ্ববিদ্যালয়ত কিয় আহিছিল এইটো এতিয়াও ৰহস্য হৈ আছে আৰু আপোনালোকে যদি জানিব বিচাৰে যে আমাৰ উৎপল দাই কটন বিশ্ববিদ্যালয়ত কিয় আহিছিল আপোনালোকে চাব লাগিব ৰং চেনেলত নিশা 8:30 বজাত আহিনৰ আবেলি ধাৰাবাহিকখন য'ত আপোনালোকে দেখিব পাৰিব যে উৎপল দাই কটন বিশ্ববিদ্যালয়ত কিয় আহিছিল তেনেহ'লে বন্ধুসকল আজিলৈ এইখিনিয়ে মোৰ বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰিব বাই বাই আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই